বন্ধু বান্ধৱী সকল আমাক বাৰু শ্যামকানু মহন্ত মতাই নে মাইকিয়ে হেতু লাগে নে আমাৰ জুবিন গাৰ্গৰ ন্যায় লাগে স্বাগতম জনাইছো সকলো বন্ধু বান্ধৱীকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে দুদিন মানৰ পৰা এটা APW সভাপতি অভিজিত শৰ্মা হে মানুহটোৱে আহি পেলাই দেখিছেনে আপোনালোকে এটা ৰঙা কপালত ফুট লৈছে লৈ পেলাই তেওঁ সাফাই দিছে কি যে শ্যামকানু মহন্ত তেওঁ বুলে মাইকিৰ প্ৰতি আসক্ত নহয় তেওঁ বুলে মটাৰ প্ৰতিহে আসক্ত আৰু তেওঁ বুলে গে আমাৰ গে মে কেবিলাক আমাৰ প্ৰশ্ন নুঠে নহয় সোশ্যাল মিডিয়াত তেওঁ ফটো ভাইৰেল হৈ আছে তেওঁ যদি গে তেওঁ যদি মটাকে ভাল পায় তেন্তে হলে মটাবিলাকক কি তেওঁ উলংগ হৈ পেলাই হেবিলাক দেখাই থাকে নেকি আৰু এইটো কি অভদ্ৰ এইটো সভাপতি অভিজিত শৰ্মানে কি হেতু তেওঁ লগতে সাগে কিজানি গে হৈ পেলাই এও লিলিমাই সেই কাৰণেহে তেওঁ এখিনি কৈছে আৰু তেওঁ সাফাই দিবলৈ অহাৰ কাৰণটো হেতুৱে হ'ব তেওঁ যিকোনো প্ৰকাৰে তেওঁ সাপোৰ্টত কথাখিনি ক'বলৈ আহিছে আৰু তেওঁ বচাবলৈ আহিছে আৰু এটা আচৰিত কথা আপোনালোকৰ আজি গুৰুত্বপূৰ্ণ কথা এটা মই আপোনালোকক কওঁ শুনক অপৰাধী সদায় অপৰাধী চুৰ সদায় চুৰে ডকাইত সদায় ডকাইতে একে এবিলাক হত্যাকাৰী কিন্তু শ্যামকানু মহন্ত আৰু যি কিটা মানুহ মানে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগতে বুলি ক'ব লাগিব মৃত্যুৰ লগত যি সকল জড়িত সেই সকলৰ কাৰণে আছুতীয়াকৈ সেন্ট্ৰেল জেলত দুটাকৈ ৰুম তৈয়াৰ কৰা হৈছে আৰু সেই ৰুম দুটা মানে কি লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি সকলোখিনি সুবিধা তাত উপলব্ধ হ'ব আৰু ইতিমধ্যে তাত সিসি কেমেৰাও হেৰি কৰিছে মই নিউজতে দেখিছো দিয়কচোন নিউজত দেখি আপোনালোকক কৈছো সিসি কেমেৰা লগাইছে আৰু নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিছে কাৰণ তেওঁলোকৰ মাজত তেওঁলোক ভিআইপি চুৰ নহয় জানো এইবিলাক ভিআইপি চুৰক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কি যুক্তি তেবিলাক কৰিছে আৰু কেবিলাক কাবাৰ বাপেকৰ ঘৰৰ টকা পইচা খৰচ কৰি পেলাই কৰিছে নে আমাৰ নিচিনা দুখীয়া মানুহৰ টকা পইচা খৰচ কৰি কেবিলাক নিৰ্মাণ কৰিছে ভাই চুৰ ডকাইতে হয় না নহয় সকলোৰে সেই হল ঘৰতে থাকিব লাগিব কিন্তু এই দুটাৰ কাৰণে বেলেগকৈ কোঠা বনোৱাৰ ৰহস্যটো কি আজিৰ দিনত আমি মূৰ্খ মানুহ গম পাইছো আৰু আমাৰ নিচিনা মূৰ্খ মানুহবিলাকে কিন্তু সকলোখিনি বুজি উঠিছে কাৰ ছত্ৰছায়াত এবিলাক হৈ আছে গতিকে তেওঁলোকে সেইবিলাক মানুহৰ লগত থাকিব ন এটা হলে তেতিয়াহলে ঘৰলৈ পঠিয়াই দিয়ক ঘৰলৈ পঠিয়াবলৈ কিয় ভয় কৰিছে কিজানি জীৱনটো গুচি যায় নহয় জানো কিজানি খান্দ খোৱা বালি তল যায় হেতু কাৰণে তেওঁলোকক এইবিলাক কাৰুকাৰ্য আৰু ইতিমধ্যে তেওঁলোকৰ কিবা জিনমাত লোৱা মিনমাত লোৱা এইবিলাক শেষ হৈছে শেষ হোৱাৰ কাৰণে 16 নে 18 তাৰিখে তেওঁলোক জেলত যাব লাগিব আৰু জেলত তেওঁলোকক তেতিয়া হলে আপোনালোকে নিজে কওকচোন দুটা ৰুম তৈয়াৰ কৰিছে আৰু সেই জেলত বাৰু তেওঁলোকক কি শাস্তি দিব কক আপোনালোকে আৰু সেই মাইকী জনিয়েটো শ্যামকানুৰ মাইকী গৰাকী সেজনীও একদম বৰ বেলেগ মাইকী পাইছো আৰু দেই আৰু বহুতখিনি কথা ওলাইছে মাইকী গৰাকীও বাৰু মানে কি কম আৰু হাতৰ মুঠিতে কিবা তুলসী পাত হাতৰ মুঠিতে চিঠি মানে কিবা মন্ত্ৰ শ্লোক কেবিলাক মানে তেওঁ যোগান ধৰিছে আৰু আমাক দেখাই পেলাহে সেইবিলাক দিছে সকলো সময়তেটো মিডিয়া লগত নাথাকে নহয় জানো আৰু কি ঠিক তাৰ পিছত কিজানি মিডিয়া সেডিয়া নাইকিয়া হোৱাৰ পিছত সেইকিনিও কিজানি সুবিধা দিয়ে আৰু তেওঁ কিতাপ পত্ৰ আনিছে সেই কিতাপ পত্ৰৰ মাজতে তেওঁ প্ৰেম পত্ৰও লিখি নিছিলে বুঢ়া বয়সত আৰু এটা কথা ক'ব লাগিব খেদিনাখন মোক এটা মই ভিডিঅ' দিছিলো বুঢ়ী বুলি কোৱা কাৰণে মই জানি বুজিহে বুঢ়ী বুলি কৈছো সেই নাটক কৰি পেলাই যে এগৰাকী বৃদ্ধাক লৈ গৈছিলে মই জানি বুজিহে কৈছো গম পাইছেনে মই হেতু সন্মানটো ৰাখিব লাগে নে নালাগে কাক সন্মান দিব লাগে কাক সন্মান দিব নালাগে হেতু গম পায় সন্মানটো মানুহে খুজি লোৱা বস্তু নহয় সন্মানটো মানুহৰ প্ৰতি অটোমেটিক এটা আহি যায় আৰু সেই কাৰণে মই সেই বুঢ়ীজনী বুলি কৈছিলো কাৰণ সেই মহিলা গৰাকীয়ে অকমান সাইড হৈ আহিব লাগিছে দে মই সেই মহিলা গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই পেলাই তেওঁ খিলখিলনি হাঁহি মাৰিছে হেতু সকলোৱে গম পায় কিন্তু সেই খিলখিলনি হাঁহিটো কিয় মাৰিছিলে তেওঁ বাৰু ফুটপুছ কৰিছিলে নে আৰু সেদিনাখন তেওঁ যেতিয়া SIT ওচৰৰ পৰা এনেকৈ আহিছিলে মানে জেৰা কৰি থকা তেওঁ মিছিকিয়া হাঁহি এটা মাৰি মই ভিডিঅ' ইফালে বনাই থৈছিলো তেওঁ তেনেকৈ মিছিকিয়া হাঁহি মাৰি আহিছে ইয়াৰ অন্তৰালত কিবা এটা নিশ্চয় থাকিব লাগিব আৰু মানুহক দেখাই এনে এখন মানে কৰি সেইবিলাক লাভ নাই কিন্তু আৰু এটা ভাল খবৰ
সেই দগাবাজটোৱে বোলে ইতিমধ্যে মই যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ তেতিয়া তেওঁ মুখ খুলিছে, তেওঁ স্বীকাৰ কৰিছে অলপ দিনৰ পৰা বোলে জুবিন গাৰ্গৰ লগত তেওঁ মনোমালিন্য চলি আছিলে। আৰু মনোমালিন্য গম পাইছে নহয়, জোনালীৰ যিটো ষ্টুডিঅ' সেই মাইক্ৰফোনটো লৈছে বাৰু 5.5 লাখে লৈছে, কিন্তু তেওঁলোকে লৈছিলে কিমানত 16 লাখ বাজেট দিছিলে, 16 লাখত কিনিছোঁ বুলি জুবিন গাৰ্গৰ পৰা সিমানখিনি টকা খাইছিলে। আপোনালোকে নিজে কওক সেই 16 লাখ টকা সি অকলে খাইছিলে নে ভাগ বতৰা হৈছিলে? ইয়াতো কিন্তু ডাঙৰ ৰহস্য সোমাই আছে। এই জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত অকল যে এই দুজন কালপিতেই নহয়, কিন্তু ইয়াত এটা এইটো ডাঙৰ গেং এটা আছে আৰু তেওঁ সেই গেংটোত শুৱে বাৱে থকা জুবিন গাৰ্গে যাক বিশ্বাস কৰিছিল, গৰিমা গাৰ্গে যাক বিশ্বাস কৰিছিল, সেই যাকে কি হৈছিলে মানে সাপ হৈ খুটে বেজ হৈ জাৰে বুলি কয় নহয়, তেওঁলোকে তেনেকুৱা কৰিছিলে। আৰু সেইটো ধুৰন্ধৰটোৱে এতিয়া কি কৰিছে, তেওঁলোকক মানে মুখা খুলিছে আৰু স্বীকাৰ কৰিছে। কিন্তু একেদিন একো তেওঁ কি কৈছে নকৈছে একো গম পোৱা নাই, কিন্তু আজি এই নিউজটো দেখি পেলাই আপোনালোকক কৈছোঁ তেওঁ মুখাখন খুলিছে, তেওঁ স্বীকাৰ কৰিছে জুবিন গাৰ্গৰ লগত তেওঁ অলপ দিনৰ পৰা মনোমালিন্য হৈ থকাটো সঁচা। আৰু এইবিলাকেই সেইকাৰণে জুবিন গাৰ্গে আচলতে কি কৰিলে জানেনে, সেই ৰীতা চৌধুৰী বাইদেউৰ আগত সমস্ত কথা বিৱৰি কৈ গ'ল। আপোনালোকে যদি চোৱা নাই সেইখিনি চাব, আৰু মানে একো কথা বাকী ৰখা নাই, গোটেইখিনি কথা তেওঁ মানে কৈ থৈ গৈছে। আচলতে ইহঁতে খাই পেলালে। অকল যে এই দুটা কালপিতে নহয়, মই আকৌ কৈছোঁ এই দুটা কালপিতে নহয়, ইহঁতৰ গোটেই গেংটোৱেই সিমানখিনি। এটা দুটা মিছ হ'ব পাৰে, কিন্তু তেওঁ একে লগত শুই বহি থকাকেইটাই এই কামটো কৰি পেলালে। আৰু এটা ভাল খবৰ, ইতিমধ্যে হেৰি হৈছে, ৰিপৰ্ট ৰাজহুৱা কৰিব বুলি কৈছে, কিন্তু সেই ৰিপৰ্ট জোনমণি ৰাভাৰ মাতৃৰ হাতত যেনেকৈ মানে কি 2 নম্বৰী ৰিপৰ্ট হেৰি কৰিছিলে, উঠাই দিছিলে, তেনেকুৱা ৰিপৰ্ট যাতে নহয়। আৰু কিমান দূৰ সম্ভৱ নাজানো, কোনোবা জনাব যে এখন কিবা কমিটি গঠন কৰিব, তাৰ পিছতহে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিব, এনেকুৱা কিছুমান কথা কৈছে, নাজানো। আৰু কিন্তু মামাক এটাই অনুৰোধ কৰোঁ যাতে ন্যায় পায়। যদি জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় নিদিয়ে কোনো কিন্তু সাৰি যাব নোৱাৰে। মই এই কথাটো সকলো ভিডিঅ'তে কৈ থাকোঁ দেই। কি জানেনে নাই, টকা পইচায়ে সকলোখিনি ৰাখিব নোৱাৰে। এক ধাক্কাত টকা পইচা নাইকিয়া হৈ যাব, তথাপিও কিন্তু মানুহ ৰাখিব নোৱাৰিব। আৰু কিমান কি ক'ম, বহুত দুখ লাগি আহে কিছুমান কথা হেৰি গ'লে। আৰু সঁচাকৈ কৈছোঁ বহুত দুখ লগা কথা আছে। মই আকৌ আপোনালোকক দ্বিতীয়টো ভিডিঅ'ত ক'ম, কাৰণ মই দুটাকে ভিডিঅ' দি থাকোঁ, দ্বিতীয়টো ভিডিঅ'ত ক'ম। আৰু সেই অভিজিত শৰ্মা, APWৰ সভাপতি অভিজিত শৰ্মা বোলা সেইজনে যে চাফাই দিবলৈ আহিছে, সেইজনে তেনেকৈ চাফাই দি থাকিলে কিন্তু এতিয়া উঠি অহা যুৱচামে ক'ৰবাত হয়তো পিঠি চিঠি ফালি দিব। গতিকে মুখখন চম্ভালি যাতে কথা কয়। আৰু এইবিলাক ফটো আমি কথা এই মুহূৰ্তত শুনি থকাটো আমি নিবিচাৰোঁ বা আমি শুনিবও নোৱাৰোঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।